One, two, three, four. গোপনে রাখিলা কত কাহিনী মৰমৰ অনুৰাধা শুনিছানে আমাৰো তো অনুৰাধা ডাঙৰে হ'ল তাকো তোৰ বিয়াটো পাতি দিবই লাগিছিল তাকে কৰিম বুলিয়ে ভাবি আছো আমাৰো পিছফালে থকাখিনি মাটি এনে বিক্ৰী কৰিম বুলি ভাবি আছো কি করবি হচ্ছে মাটি বিক্রি করা মোর কথা গেলে অলপ চিন্তা করবি মই কি কৰিম মোক বাইক লাগবো বাইক দিম কি কৰিছে ইগলে এই থেরকানি বসছি তই মাছ বিচাৰি যাবা দিছিলি একা কালি ইগলে নাজনো মাটি বিক্রি নকরবি তই ভাল তই ইমান ভাল তই ইগলে নকরবি মোক ধন্দা খিনি আনি দিয়া নাই সেই অথনিতে মোৰ কি অৱস্থা হৈছে মইহে জানো কালি হেৰি কৰি তই মাটি বিক্ৰী নকৰিবি মই এটা বিচাৰ আছো বিয়া পাতিব লাগব সোনকালে আগতে বাহিৰ বেয়াখন পাতি লওঁ দেচোন হ'ব বাবা বহাগ বাবা কুলদীপ বাবা কুলদীপ কোনফালে আহিলি বাকী ভালে আছে আৰু বিবেক বাবা কিবাকে পাছ কৰিলে দে আৰু তাইতো আগলৈ বহুত পঢ়িবৰে মন আছে তাই কি বা কৰে গম পালে আৰু তাইতো বহুত ডাঙৰে হৈছে এতিয়া বিয়া দিবলৈ দিম বুলিয়ে ভাবিছো আৰু নাই নাই এতিয়াতো পঢ়াৰ বয়স হয় এতিয়া পঢ়িব লাগিব কি কৰিম আৰু ঘৰত অসুবিধা লাগ বুলি অলপ বাৰীৰ পিছফালে মাটি আছে ঠিক আছে আমি যিমান পাৰো বাৰু সহায় কৰিম ঠিক আছে তোমাৰ কথাটো গম পাইছো আমাৰ তাই কৈয়ে থাকে বৰকে ঠিক আছে বাৰু মই যিমান পাৰো সহায় কৰিম হ'ব 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 ঠিক আছে আমি যাওঁহে এতিয়া ৰা শুনিছানে চালো নামিলে হয় তাকেইতো আমি খাই খাই আহি আছো নাই দে বাবা যাওঁ পিছে আমি যা বেয়া চেয়া নাপাব আৰু ঠিক আছে আমি যিমান পাৰো সহায় কৰিম বাৰু ঠিক আছে বাৰু যাওঁ গোপনে ৰাখিলা কত কাহিনী মৰমৰ অনুৰাধা কৰি যাত সাঁচিলা তাৰে স্মৃতি মৰমৰ অনুৰাধা সপোনে পালে জানো ঠিকনা জীবনে দিলে জানো ভাল পোৱা তোমাৰ এই কথা
গানৰ এই ভাষা মৰমৰ অনুৰাধা 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 মৰমৰ অনুৰাধা নাৰী নাগা প্লিজ মানে কিবা এটা কাম দিয়ক বহুত এটা মানে BSc কমপ্লিট হোৱাৰ পিছত আপোনাক গোটেই যিমান পইচা লাগে গোটেইখিনি মই ঘূৰাই দিম আৰু পইচাও দিব আছো নহয় ছাৰ প্লিজ মোক সহায় কৰক এইবাৰৰ কাৰণে সহায় কৰক মোক কিবা এটা কামত দিয়ক মই ওপৰত কৰিছোঁ দেউতাৰো বহুত দেউতাৰ মই বহুত সহায় কৰিছোঁ ছাৰ কিবা এটা কামত মই কিবা এটা দিয়ক সৰু দাদা BSc কমপ্লিট হোৱাৰ পিছত কিবা এটা পাই যাব তাৰপিছত মই গোটেইখিনি হেৰি কৰিম বহুত জেগা নিয়েছিলি হয় ছাৰ মোৰ আগেদি তই 5 সাল লৈ গৈছিলি তোৰ বা মনত আছে নে নাই মই নাজানো সকলো এইবিলাক বিক্ৰী গ'ল সৰু দাদাৰ নামতে আৰু আগৰ পইচা সৰু দাদা যেতিয়া কিবা এটা পাই যাব মই তেতিয়া গোটেইখিনি হেৰি কৰিম আপোনাক মই পাৰিম কিন্তু মোৰ ফেক্টৰীৰ আগত থকা মাটিখিনি মোৰ নামত কৰিলে আছে মই তোমাক চাকৰি এটা দিব পাৰিম মই যিমান পাৰোঁ মই হেৰি কৰি দিম কিনি আছে অলপমানে আছে বৰ্তমান মাটি এনেকুৱা হ'লে তুমি নহ'ব ন ঐ কোন আছ ঐ চাহ ইনকাম লৈ আহা মই পাৰিবি না লেবাৰৰ কাম হে আহি আছে যি নহওক এইটো মোৰ কথা নহয় আৰু তোৰ কথা তই যদি পাৰা কালিৰ পৰা আহিবি আৰু ই চবখিনি নাহে ইয়াকটো দি ল'লে হয় আহি যাম এতিয়া গাড়ী লাগব আছিল দিবি মোক লাগব আজি মই বিয়া নাচো মোৰ কি আছে মই কৰিব দিম মোক লাগবই মই বিয়া নাচো বাইক লাগবই চবৰে বাইক আছে মই আজি চুইচাইড কৰিম মই বিয়া নাচো লাগবই লাগব আজিয়ে লাগব একদম লাগবই বুলি কৈছো নহ'লে যাব নোৱাৰা মই চবৰে বাইক আছে মই কি লাষ্ট চাইজ নাপাওঁ নেকি মোক লাগবই একদম লাগবই বুলি কৈছো নালাগে মাটি কিনবে পাৰিবি মই আৰু চাৰিখন গাড়ীৰ মালিক হ'ব পাৰিলো হয় ঐ আছা ঐ এইবিলাক কোনে পাব আমাৰ বাইক লাগে মই এটা বহিবা এই তোৰ যদি ঘৰৰ আগৰ মাটি কিনি আছে সেইখিনি মাটি মোৰ নামত কৰি নালাগে অনুৰাধা চিন্তা কৰাটো তই বাদ দি আমাৰ আপাৰ তাত তোৰ আপিক বিয়া দি নহ'লে এই আগৰ মাটিখিনি লাগি দি এই দ্বিতীয় চৰ্তৰ ভিতৰত এটা ৰাখ বাইক লাগে এইগিলা তোৰ প্ৰব্লেম এইগিলা মোৰ প্ৰব্লেম নহয় গম পাইছা না আৰু মোৰ আপাৰ কি না চব আছে তোৰ আপিক মোৰ আপাই ৰাণীৰ নিচিনা ৰাখবো তই এইগিলা টেনচনে ল'ব নালাগে গম পাইছা না বাকী মই যাওঁ মাটিখিনিৰ কথা অলপ ভাবি আৰু এইখিনি মাটিও মোৰ পচন্দ হৈছে 2 লাখ মান লাগব পিছত কম দেখা বিয়া দি লগতে অনুৰাধা এই অলপ
বিবেক নামৰ চলি এটা কালি মোৰ ঘৰত কাম বিচাৰি গৈছে। তাৰ লগত কিবা লাইন চাইন থকা আপুনি গম পাইছে না? তুমি যোৱাই হয়। যোৱাই তাক কৈ দিবি যাতে বীৰত্বৰ চকুত ধুল যাতে হ'ব নহয়। বাপা বহাতে অনুৰাধা ক'ত? বহুদিন লগ পোৱা নাই, আজি ছমাহে হ'ল। কি কম আৰু বাপা, তাহে মোক খবৰ বাদ নাই, তোমাক খবৰ বাদ নাই। কি হ'ল? তাহলে তাহে ল'ৰা এজনৰ লগত গুচি গ'ল, তাহলে নাই আৰু ইয়াত মোকতো বৰবাদ কৰিলে, তোমাকো বৰবাদ কৰিলে। কি কোৱা? এই মাটি কাগজে মাত্ৰ আহিছে, দৰিদ্ৰ আহিছে, বিক্ৰী কৰিব লাগোতে মাটি সম্পত্তি, এতিয়া সিও যাব মোৰ, কি ক'ম আৰু বাপা। যোৱাই যদি যোৱা বাৰু কেতিয়াও নামাতো দে, য'তে আছা থাকা তুমি মুখৰে থাকিবা দে। অ' ভাগৰুৱা দেখাতি জোৰাবৰে মোক আৰু নকবা দে। অ' মৰমৰ গীতটি সুৰ দিবলে মোক আৰু নকবা দে। কোৱা নাই এবাৰ ঠিক না বুঝি এইগিলা মানুহ ধৰি আকৌ বৰবাদ হৈ গ'ল। কি হ'ল? কি হ'ল মানে অনুৰাধাই মোক বৰবাদ কৰি দিলে। মই তোক কেতিয়া কৈছিলোঁ যে তাই য'ত কিবা এটা কৰিব বুলি, তইতো মোৰ কথা নুশুনিবি। মোৰ লাইফ বৰবাদ কৰি দিলে। পেলাই দি মই ঠিক কৰিম জলদি।